আকৌ এটা ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈকে মই আমাৰ চেনেলটোলৈকে আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ চাই থাকক আমাৰ আজিৰ এই শ্বিলং যাত্ৰা মনে মনে আমি শ্বিলং থেকে আহি আছো দেই মাত নামাতিবা দেই নক'বা দে আমি মনে মনে আহি আছোঁ কাকো কোৱা নাই কোনো মানুহ নাই আমি অকলে আহি আছোঁ সঁচাকৈ নাই ভাই কোনো নাই এখন দেখিছোঁ বগা গাড়ী আহি আছে এইফালৰ পৰা আহিছে আমাৰ লগত যোৱা মানুহ নাই অকলে গৈ আছোঁ মই যে শ্বিলং পিক আগতে অহা নাই দেই আমাৰ এওঁলোকে আহি পাইছে বাৰু এবাৰ প্ৰথম আহিছোঁ কিন্তু ৰাস্তাটো ইমান খালী যে এখনো গাড়ী নাই কিয় বা আমিয়ে গৈ আছোঁ নেকি নে ছিজনটো মিলা নাই আমাৰ লগত নাজানো আৰু গৈ আছোঁ চাই থাককচোন আমাৰ যাত্ৰাটো কেনেকুৱা হয় চাই থাকক ৰাইজ আমাৰ চেনেলটো আৰুছ কাশ্যপ চেনেলটোক মৰম দি যাব আৰু লগতে লাইক কৰিব মৰম ন খঙেৰে যাব আৰু সাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাই আছে একদম খঙেৰে যাব ডাঙৰ ডাঙৰ চকু বনাই তেতিয়া ভালকৈ দেখা হ'ব খঙেৰে চালেও কথা নাই লাইক এটা দিব খঙতে লাইকটো দি দিব এই ল লাইক বুলি আৰু ভুলতে চলাই টেবুলত থৈ দিব গোটাইখিনি বন্ধ 2 বছৰ হ'ল বন্ধ বোলে আমি এনেই আহিলোঁ ইমান দূৰ আমাৰ আজি লাগটো অলপ বেয়া চলা চলা ফটো উঠাই হা ফটো বাই 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 কৰোণাৰ কাৰণে শ্বিলং পিক বন্ধ আছিলে 2 বছৰ হ'ল আমি নাজানো যে তালৈকে গ'লোঁ কিন্তু তাত দেখা নাপালোঁ যিহেতু উভতি আহিলোঁ এতিয়া ইয়াত চাম বুলি আশা কৰিছোঁ ৱেলকাম টু এলিফেণ্ট ফলছ এইটো যে চাব পাম আৰু এতিয়া টিকট লৈ আছোঁ কাৰণ তাততো বন্ধই থাকিলে এই পিনে সৰজ দা গৈছে টিকট ল'বৰ কাৰণে টিকট ল'লে এতিয়া আমি যাম ভিতৰত অলপ ভিতৰখন দেখাই দিছোঁ বাৰু চাই লওক ধুনীয়া দোকান চোকান আছে বাৰু এইবিলাক অলপ দেখাব চেষ্টা কৰিম মই এতিয়া আমি যাওঁ এলিফেণ্ট ফলছটো চাব ভিতৰলৈকে সোমাই আছোঁ আমি যিমান পাৰোঁ দেখাম বাৰু চাই থাকক এইটো মই প্ৰথম দেখিছোঁ দেই মানে ইয়াত অহা নাছিলোঁ ন এলিফেণ্ট ফলছত ইয়াত কি হাতী আছিলে নেকি সেইকাৰণে চাগে বেয়া সেইকাৰণে এলিফেণ্ট ফলছ ভিডিঅ' কৰি আছোঁ মই দেই এয়া পিছফালে এইপিনে চোৱা বন লিউ চোৱা বাই হাই কোৱা লিউ ডেমেজ হৈ গৈছে তাৰ গাটো বেয়া তাৰ গাটো বেয়া যে সেইকাৰণে এই কিবা এটা কোৱা আমি এতিয়া চিৰিৰে নামি গৈ আছোঁ তললৈকে কাৰণ আৰু দুটামান ৱাটাৰ ফলছ আছে যিহেতু ময়ো দেখা নাই আপোনালোককো দেখাম বুলি ভাবিছোঁ কোনে কোনে চোৱা নাই জনাবচোন ময়ো প্ৰথমবাৰেই আহিছোঁ ৱাটাৰ ফলছ চাবলৈকে চাই থাকক লিউ আৰু মিষ্টাৰ নাহিলে কাৰণ লিউৰ গাটো বেয়া তলত আহিলে আৰু বেছি ঠাণ্ডা পাব যে সেইকাৰণে লিউ নাহিলে মোকে পঠাই দিলে কাৰণ মই যিটো দেখা নাই এওঁ দেখিছে বাৰু আগতে লিউৰ গাটো বেয়া কিন্তু উপায় নাই বেচেৰা গাটো বেয়া হৈছিলে এদিনাখন পৰিলে যে পৰি কিনেও যোৱাকালি অলপ ভাল পাইছিলে কাৰণে আহিম বুলি যোৱা চানডে অহা নহ'ল শ্বিলং আহিব এওঁ ইচ্ছা কৰি আছিলে সেইকাৰণে আজি সময় সুবিধা মিলিলে যিহেতু গোটেইকেইজনৰে সেইকাৰণে আহিলোঁ কিন্তু তাৰ একো সোনকালে ঘৰটো পালেও হ'ল আৰু গাটো বেয়া নহ'লে মোৰ হয় কাপোৰ চাপোৰ লৈ আহিছিলোঁ কিন্তু ক'ত থকা হ'ব আৰু শ্বিলঙত বেয়া লাগিলে যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিছোঁ বাৰু চাই থাককচোন আপোনালোকে মই যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ এনে ধুনীয়া ফলছটো দেখাই দিছোঁ মজা ইয়াৰ পৰা ধুনীয়া দেখা পায়
আগৰ পৰা এই ড্ৰেছটো পিন্ধিবৰ কাৰণে বহুত হেঁপাহ আছিলে মনতে ইচ্ছাটো পুহি ৰাখিছিলোঁ কিন্তু আহিলে মানে এনেকুৱা সময় সুবিধা নিমিলে আজি মানে এলিফেণ্ট ফলছটো চাব যাওঁতে মানে তাতে ওচৰতে কাউণ্টাৰত আছিলে গতিকে ময়ো টিকট এটা লৈ কিনে ড্ৰেছটো পিন্ধিয়ে ল'লোঁ তাৰপিছত আৰু দুজনমান বাহিৰৰ হয় এওঁলোকেও মানে ড্ৰেছটো পিন্ধি ৰৈ আছিলে আহিব পাৰিমনে সুধিলে মোৰ ওচৰত মই কৈছোঁ আহক আকৌ এনেকৈ এওঁলোকৰ লগতো অলপমান ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ ভালেই লাগিলে মানুহকেইটা বহুত জমনি আছিলে আৰু ফূৰ্তি কৰা হয় বিৰাট ভাল লাগিলে ধুনীয়াকৈ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এইখিনিও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাই মোৰ ভালেই লাগিলে ফটো মাৰিছা পঠালি কেমেৰা आगे बढ़िया चलिए हो गया এতিয়া ইয়াৰ পৰা বিদায় লওঁ কাৰণ আমাৰ খানা পিনা খোৱাই নাই এতিয়া মোটামুটি কেইটা বাজিলো 3টা বাজিলেচোন ব'লা ভোক লাগিছে আহা গৈ থাকোঁ এতিয়া চালোঁ ভাল লাগিলে আপোনালোককো দেখালোঁ মোৰ লগতে আপোনালোকেও আহিলে ভাল লাগিলে চাই ওচৰৰ পৰা দেখাই দিছোঁ কেনেকুৱা অনুভৱ তোমাৰ প্ৰথমবাৰ আহিছা ইয়াত বাৰু ময়ো প্ৰথমবাৰে আহিছোঁ অনুভৱ বহুত ভাল লাগিলে আহি ন এতিয়া খাবলৈ লাগে ভোক লাগিছে ন এতিয়া খাম তাৰপিছত বাই বাই বেছি দেৰি নকৰোঁ আৰু ইয়াতে বাই 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 ৱাটাৰ ফলছৰ পৰা ওলাই আহিয়ে দোকান কেইখনত সোমালোঁ তাতো সোমাই কিনে দুটামান বস্তু চালোঁ ভালো লাগে বস্তুবিলাক চাই কিনে কিন্তু দামটো বহুত বেছি কয় সেই গতিকে লোৱা নহ'ল আৰু এনেই চালোঁ বাৰু চায়ে ভাল লাগিলে এইবিলাক বস্তু আমাৰ গুৱাহাটীতো পায় কিন্তু তথাপিও আৰু চালোঁ মই একো লোৱা নাই কিন্তু লগৰজনীয়ে কিবা এডাল ল'লে ডিঙিত পিন্ধা এনেকৈ দেখাই দিওঁ বাৰু আপোনালোককো দোকানখন এই শ্বলকেইটা ভাল লাগিছিলে মোৰ কিন্তু বেছি দাম ক'লে সেই গতিকে ল'ব মন আছিলে কিন্তু মই নল'লোঁ আৰু যিটো বহুত বেছিয়ে কৈ দিলে দামটো বহুত ধুনীয়া ধুনীয়া আছে চুৰ্ণিখন যে মোৰ বৰ ভাল লাগিছে শ্বলকেইখন এইকেইটা যে প্ৰাইচটো সুধিলোঁ 450 কৈছে কি চাবা ব'লা ভোক লাগিছে এইটো ভাল লাগিছে কিমান দাম শুনাচোন कितना दाम है एक सैंडल वाह बहुत दाम है दाम बहुत है इसका सेट में 750 और सिंगल में खाली पैंट 350 350 ইয়াত ৰ'দত খেলি আছে পাপাকে খেলাই আছে দে তাত জোৰত খেলা আকৌ জোলনাটো বেছি দিয়া অকণমান স্পীডটো বঢ়াই দিয়া বহুত ধুনীয়া অকণমান চাইড দি দিয়া তুমি পিছফালে দিয়া মোৰ পিনে ছোৱালীও ভৰিখন উঠাই দিবা আমাৰ লিও খেলিছে দে তাৰ মনটো মৰে এবাৰ হাঁহি দিয়া লিও হাঁহি দিয়া আয়ো বেচেৰা মন বেয়া থাকিলেও হাঁহিটো মাৰি দিছে দে কষ্ট কৰি কিনে হাঁহি দিয়া ধুনু ধুনু তোমাৰ গা ভাল হৈ যাব এতিয়া দেই হাঁহি দিয়া এতিয়া দৰৱ খুৱাই দিম ন ভাল হৈ যাব ব'লা আমি এতিয়া এলিফেণ্ট ফলছৰ পৰা ওলাই আহিলোঁ এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ কাৰণ বেছি আৰু যদি পুলিচ বজাৰখিনিও দেখাওঁ তেতিয়াহ'লে বহুত বেছি দীঘল হৈ যায় সেই গতিকে সেইটো আকৌ এটা ভিডিঅ' কৰি লৈ আহিম আজি ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব